সাগরে পবিত্র কুমার বরণ অঢ ভর তেতরি সাগরে পবিত্র কুমার বরণ অঢ ভর ইলেকশন উদ্দেশ্যত লোৱা হৈছে আপোনালোকে UPPL দলে যোৱা 20 তাৰিখৰ পৰা আমি পদযাত্ৰা আৰম্ভ কৰিছোঁ। ইয়াৰ উদ্দেশ্য বুলি ক'বলৈ গ'লে আপোনালোকে জানে যোৱা 17টা বছৰে BPF মহিলাৰীৰ হাগ্ৰামা মহিলাৰ নেতৃত্বত BPF চৰকাৰে যি ধৰণৰ ৰাইজক ঠগ প্ৰৱৰ্চনা কৰি তেওঁলোকে শাসন কৰিলে, যে ধৰণৰ তেওঁলোকে মানে চৰকাৰী স্কিমবিলাক দুৰ্নীতি কৰি পেলাই তেওঁলোকে যেনেকৈ শাসন কৰিলে, আজি আইৱা ঘৰৰ পৰা জব কাৰ্ডৰ পৰা আজি PMAY ঘৰৰ পৰা বিভিন্ন শিতানত তেওঁলোকে যিখিনি দুৰ্নীতি কৰিলে, ৰাইজক বিভিন্ন ঠগ প্ৰৱঞ্চনা কৰিলে, কোনো নীতি নিয়মবিহীনভাৱে তেওঁলোকে যেনেকুৱা এটা শাসন দিলে। গতিকে ইয়াৰ বিৰুদ্ধে আমি UPPL দলে ৰাইজক সজাগতা কৰাৰ কাৰণে, সজাগতা আনাৰ কাৰণে আমি আজি এই পৰিৱৰ্তন যাত্ৰাটো আৰম্ভ কৰিছোঁ। আমাৰ কথাটো হ'ল UPPL দল যদি চৰকাৰত আহে তেতিয়াহ'লে আমি মানে এটা ভাল নীতি, এটা সুশাসন আমি দিয়াৰ কাৰণে ৰাইজক প্ৰতিজ্ঞাবদ্ধ। আমি বিভিন্ন মানে তেওঁলোকৰ যিটো মানে দুৰ্নীতিগ্ৰস্ত যিটো চৰকাৰ, আমি কৈ আহিছোঁ দুৰ্নীতিমুক্ত এখন শাসন দিয়াৰ কাৰণে এই অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ। গতিকে সকলো জাতি গোষ্ঠীক লৈ পেলাই সম অধিকাৰ, সম উন্নয়ন, সম ন্যায় দি পেলাই আমি এই অঞ্চলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ। এই অঞ্চলত স্থায়ী এটা উন্নতি আনাৰ বাবে UPPL দলে প্ৰতিজ্ঞাবদ্ধ। গতিকে এই পৰিৱৰ্তন যাত্ৰাৰ যোগেদি লগতে আমাৰ সন্মানীয় MP হীৰা শৰণীয়াৰ নেতৃত্বত তেওঁৰ যি GSP দল, সেই GSP দলে আমি গম পাই আছোঁ কি তেওঁলোকে গাঁও কৰ্তনৰ নামত, BTC বাতিলৰ নামত বিভিন্ন ৰাইজক ভুৱা এটা প্ৰচাৰ চলাই ৰাইজৰ মাজত এটা মানে প্ৰচাৰ চলাই আছে। গতিকে তেওঁলোকে আজি ঠগ প্ৰৱঞ্চনাৰ যোগেদি তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে। গতিকে ইয়াৰ বিৰুদ্ধে যাতে ৰাইজে মাৰ বান্ধি থিয় দিয়ে, ৰাইজক যাতে তেওঁলোকে ভুল পথে পৰিচালিত কৰিব নোৱাৰে, আমাৰ মাজত যাতে শান্তি বিঘ্নিত কৰিব নোৱাৰে, আমাৰ মাজত যাতে স্থায়ী শান্তি মানে বৰ্তি থাকে। গতিকে ইয়াৰ কাৰণে আমি ৰাইজক সজাগতা কৰাৰ কাৰণে আজি এই UPPL দলে পৰিৱৰ্তন যাত্ৰাটো আৰম্ভ কৰিছোঁ। আৰু ইয়াৰ লগতে আমি কৈছোঁ আমি এই সকলো ৰাইজক লৈ পেলাই ঐক্যতাৰে, শান্তিৰে, সম্প্ৰীতিৰে আমি এটা মানে ভাল এটা শাসন দিয়াৰ কাৰণে আমি ৰাইজক প্ৰতিজ্ঞাবদ্ধ। লুখিত হৈছে আমাৰ দুৰ্নীতি প্ৰশাসন যিটো আমাৰ BTCত চলি আছিল, এইটো উফৰাৰ কাৰণে আজি আমি এটা UPPL দলে এটা পদযাত্ৰা কাৰ্যসূচীৰ মাজেদি আমি ৰাইজক সজাগতা কৰাৰ কাৰণে আমি আজি আগবাঢ়িছোঁ। গতিকে ৰাইজৰ সহযোগ আমাৰ বিপুল আছে। গতিকে মই বিশেষ নকওঁ, যিহেতু আমাৰ পদযাত্ৰা কাৰ্যসূচী মানে ষ্টাৰ্ট হ'ব ধৰিছে, গতিকে মই এইখিনি ক'লোঁ। মই ক'ব লাগে এইখিনিয়ে। পবিত্র কুমার বরণ অঢ ভর सफैलायबाय इलेक्शन समा सफैलायबाय भट होनानै हादर खुंनायनि रायजो बेंनायनि समालाय सफैलायबाय सफैलायबाय इलेक्शन समा सफैलायबाय भट होनानै हादर